হেল্ল' এভৰিৱান, সকলোকে পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি নতুন এটি ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ একেবাৰে বাইদেউ ঘৰৰ পৰা। বাইদেউ ঘৰলৈ আহিলোঁ, বিহু বুলি অহাই নাছিলোঁ যে দেহানো মই মানুহজন, কিন্তু ভিডিঅ'বিলাকহে লেটকৈ পাই আছে। যিহেতু আগতো ভিডিঅ'ত গম পাইছিলেই আৰু যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই, আলহী আছেহি আমাৰ ঘৰত আৰু সিহঁতি বাৰু আমাৰ লগত এতিয়া অহা নাই। যিহেতু আগতো ভিডিঅ'ত মানে সিহঁতি গৈছিলে বা ঘৰত ফুৰিবলৈ, আমাৰ ইয়াত আৰু এজনী বা যিহেতু আছে তাহাঁতৰ ঘৰত ফুৰিবলৈ বুলি গৈছে। আহিব আৰু কেতিয়া আহে, আৰু স্মৃতি হিচাপে থাকক বুলি অকণমান ভিডিঅ'খিনি আৰম্ভ কৰি লৈছোঁ। লগতে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, যদি ভিডিঅ'টি চাই ভাল পায় লাইক কমেণ্ট কৰিব, আৰু নতুনকৈ যদি আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আজি তেন্তে ভিডিঅ'টি এনেদৰে আৰম্ভ কৰিলোঁ। সকলোৱে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। দেহানুৱে মাজু ভাইটিয়ে খেলি আছে। দেহানু হাই কৈ দিয়া আকৌ, হেপী চাই দিয়া। মাজু ভাইটি কি খেলিছা? অকল আমাৰ হেৰি দেহানুৱে মাৰি থাকে ন, ধুন মানুহে মাৰি থাকে দাদাকক, বেয়া আহি ধুন দাদাক চুমিটি খাই দিয়াচোন, চুমিটি খাই দিয়া। আজিৰ পৰা নামাৰো দেই কৈ দিয়া। তন্ময় দাদা ক'ত গ'ল? তন্ময় দাদা কি কৰি আছে চাওঁগৈ বোলা। ৰ'বা, খালে আমাৰ তন্ময় দাদাই কি কৰিছানো? আন্ধাৰ লাইট চালি, এই পৰ্দাখনৰ পৰা ৰ'দ পৰিছে। ফেব্ৰুৱাৰী কেই তাৰিখ হ'বা? কি কৰিছা তুমি? কি বনাইছা? বুঢ়াই হ'লা। কি বনাইছা? কি বনাইছা কৈ দিয়া। কি হোল্ডাৰ? কিহৰ হোল্ডাৰ? এইটো কি কয়, তাকো মোবাইলত চাই হয় নাই? পেঞ্চিল হোল্ডাৰ বনাই থাকা। এইফালে আমাৰ মাজু ভাইটি কি কৰিছা? মাজু ভাইটি আমাৰ ভিনি মনে দেখুৱাই দিছোঁ দেই, নহ'লে নোলায় নহয়। তই অকল ওলাই থৈ দে। আমাৰ বাইদেৱে কি কৰি আছে দেখুৱাবলৈ। এইফালে মানুহজন, তাৰপিছত এইফালে আমাৰ ভিনি আৰু বাইদেউ। আলহী আহিব যে আজি মোক পাত্তাই দিয়া নাই, কোনোৱে পাত্তা নিদিয়ে। বাঘৰত সোমাই লৈছে গোটেইখন। আমাৰ ধুনু কলৈ গ'ল? ধুনু কি কৰিছা? কি পালে চাওঁ? ৰিমট গাড়ী উলিয়াই ল'লে মাজু ভাইটি, ৰিমট গাড়ীখন উলিয়াই ল'লে। বেটেৰীও নাই, লগ দিয়া অকণো দন নালাগিবা, লৈ থাকক। ন চাৰ্জ নাই কৈছে, থৈ দিয়া, থৈ থাকক। আজি কিহৰ লগত খুৱাম বুলি ভাবিছে? ভাত শাক আজি এইবোৰ ঢেৰ শাক আছে, ইয়াৰে কিবা এটা বনাম। তোমালোকৰ শাক নাই? এইখিনি আমাৰ বাৰীৰ। ভিনি শাকখিনি দেখাবগৈ লাগিব অকণমান পিছত। এই ৰিমট গাড়ী চলাইছে এটাই। নহয় মাতিছে। তাৰপিছত আলহী আকৌ গধূলি আগেহে পাইছেহি। এতিয়াহে ভিডিঅ'টি আকৌ আৰম্ভ কৰিছোঁ। মানে সিহঁতৰ ঘৰতে দুপৰীয়া সাঁজ মানে যা যোগাৰ কৰিলে যে তাতে খাই আহিলে, কিন্তু বাইদেউৰ ঘৰতে নিমন্ত্ৰণ কৰিছিলে দুপৰীয়া সাঁজৰ কাৰণে। আমিও সেইকাৰণে সিহঁতি দুপৰীয়া সাঁজ ইয়াত খাবহি বুলি আমিও 12টাৰ আগতেই পালোহি, মানে ইয়াতে খাম বুলি ভাত সাঁজ সকলোৰে লগত মিলিজুলি। কিন্তু ভবা কথা নহয়, সিদ্ধি বাটচা আছে, কণাই বিধি বুলি কথা এষাৰ আছে যে, তাতে মানে ভাতৰ যা যোগাৰ কৰিলে যে তাইও এৰি নপঠিয়াই তাতে খাই আহিলে ভাত সাঁজ। আৰু এতিয়া কি হয় আৰু চাহ খাব ইয়াত, গধূলিও হ'ল। তাৰপিছত এতিয়া ঘৰলৈ যোৱা হয়নে নে গধূলি সাঁজ ইয়াতে খোৱা হয়, কথা বতৰা সকলোৰে লগত পাতি মেলি হয়। ৰিমট গাড়ী আলহীলৈ ৰখি হয় নাই বাইদেউ? এতিয়া ভাত খায়ো আমাৰ হজম হ'ল আৰু আলহী আহি একদম গধূলি পাইছেহি পিছবেলা। এইফালে আমাৰ ধুনীয়া খেলিছে। এইফালে এতিয়া কথা চাহ খোৱা পৰ্ব। তন্ময়ে কৈছিলে অথনি মোৰ আজি ভিডিঅ' মামি নকৰিলা যে, সেইকাৰণে অকণমান কৰি দিছোঁ আৰু ন। তন্ময় হাই কৈ দিয়া। তন্ময় এতিয়া কি খাইছা কৈ দিয়া। কোনোবাই খাই দিয়া হওক বুলি। আজি মায়ে অনা ফেক্টৰী মিঠাই নহয় বুলি, দোকানৰ মিঠাই কৈ দিয়া। এইফালে
শুইছে আকৌ চাহও খাইছে তিলৰ লাড়ুটো ফেক্টৰীয়া হয় তাৰপিছত তিল পিঠাখন তোমালোকৰ হয় হয়নে নহয় তুমি কৈ নিদিবা আকৌ আলহীয়ে ভাবিব সেইটো মিঠাইটো মামীহঁতে হয় ঐ পৰিব চাহ পৰিব ধুন মানুহ তিলৰ লাড়ু গৰমে গৰমে একদম কোমল আমাৰ বাইদেৱে চাহ বনাইছে ভিনিলে শুই আছিলে এইটো পুতলা হয় কালিচোন ঢেৰ খেলিলা ঘৰত হয় নাই কালি ঢেৰ খেলিছিলা নাই আজি পাহৰিলে মামী আকৌ তন্ময় আকৌ ভিডিঅ' কৈ আছে আমি ফুৰিবলৈ আহিলোঁ ই আন্ধাৰ পাৰ্কত ন অকণমান এইফালে ন ছোৱালী ফুৰাবলৈ আহিলোঁ আৰু কোন কোন আহিছে কৈ দিয়া আকৌ তন্ময় আহিছে মাজুভূতি আহিছে আমাৰ নদোৱা আহিছে আন্ধাৰ আমাৰ ধুনু আহিছে হাই কৈ দিয়া ধুনু ইমান ডাঙৰ গৈছে এনেকে সেইকেইটা হাই কৈ দিয়া ব'লা হ'ব এয়া আগতে মোৰ ভিডিঅ'ত দেখিছে বা পাৰ্কখন আগতে বহুত কিবা আহিছোঁ নহয় এবাৰ হেৰি ভিনি আমিকেইটা আহিছিলোঁ এবাৰ তন্ময়হঁতেও আহিছিলে এয়া আজি পৰিপাটি কথা লাগিছে ন অকণমান আগতকৈ এয়া সেইফালে আমাৰ মাজুবাৰীতে উঠিলে ঐ তন্ময় দাদা ভাইটি গৈছে লৈ যোৱা ৰ'বা ভাইটিক লৈ যোৱা তন্ময় সেয়া সেইপিনে মাজুবাৰীতে উঠিলে ঠাণ্ডা হ'লেও আহিছোঁ আৰু ন ঠাণ্ডা হ'লেও আহিছোঁ আৰু বোলো উপায় নাই অকণমান ভাইটিক ধৰিবা দেই আমাৰ ধুনক ধৰিবা দেই ওচৰত থাকিম যা আৰু পাৰিবানে অ' নোৱাৰা দাদাৰ লগত আহা অ' হেৰিটোত হেৰি কৰিব সেই পিনটোত পানে পায় নাযা নুঠা এই আমাৰ ধুনে ভয় কৰে নুঠে এইফালে নদোৱা ন ছোৱালী পুৰা কথা পাতিছে সেইটো ইয়াতে থাকে ব'লা ব'লা আহা এহেঁতি হেনো সেয়াত উঠেগে হেনো সেইফালে উঠেগে ন ছোৱালীয়ে না কুকুৰ তুংতে ভিডিঅ' কৰিছোঁ এইফালে চা একো ভয় পোৱালিজনে অকণমান এনেদৰে দেখাই দিলোঁ আৰু দেই বেছিকৈ ভিডিঅ' নকৰোঁ আৰু আগতে দেখিছে নহয় ন ভিডিঅ'ত দেখিছে দাদা আহি উঠিলে চাবা দেই তুমিহে ভয় কৰা আমাৰ ই ভয় কৰে হাই কৈ দিয়া উঠিলে জ্বলাই নেকি এতিয়া নিদিয়ে নেকি নতুন কমিটি পাপাই কৈছে এইবোৰ খেলি আছে এইফালে তন্ময় ধুন মানুহে আমাৰ ধুন মানুহে ক'তোৱে নুঠে সেইফালে চাওক সেয়া সি দৌৰি ফুৰিছে ককায়েকহঁতক অৰ্ডাৰ দি আছে ইয়াত উঠা সেয়াত উঠা তাত উঠা তাৰপৰা কিবা কোৱা আকৌ কি ক'ম তুমি আৰু নতুন মানুহ কি ক'ম নমস্কাৰ তন্ময় ক'বলৈ কৈছে মামীয়েকক মামীয়ে কিমাননো কৈ থাকিব আৰু ন এইফালে আমাৰ সৰু ল'ৰাটো ঐ পৰিবা আহা ধুন মানুহ আহা দৌৰ মাৰি নুফুৰিবা আহা
ঐ ল'ৰা সেইটো ওপৰলৈ দাঙিব লাগে আৰু তাৰপিছত বাইদেউৰ ঘৰত গধূলি চাহকাপ খাই মেলি আমি গোটেইকেইটা অকণমান সময় ইয়াতে কটাওঁ বুলি পাৰ্কলৈ আহিলোঁ। দেহানু, মই, তন্ময়, মাজু ভাইটি, বগাধৰ আৰু দেৱযানী আমিকেইটাই আহিলোঁ। যিহেতু দেৱযানীয়ে স্কুটি চলাব জানে, তন্ময়হঁতো মানে সৰু মন ন সিহঁতৰ, যিমান 100 বাৰ আহি থাকক একেডোখৰ জেগালৈকে সিহঁতো আহিবলৈ মন যায় যে খেলিবলৈ মেলিবলৈ পায়। সেইকাৰণে মানে মানুহজনক নানিলোঁ। দেৱযানীয়ে যিহেতু স্কুটিও চলাব জানে, দেৱযানী, মই, দেহানু আৰু বগাধৰ, তন্ময়, মাজু ভাইটি সিহঁতিকেইটা উঠি মেলি আহিলে। ইয়াতে অকণমান সময় অলপ কটালোঁ আৰু ইহঁতক বোলে ৰিলছ বনাই দিব লাগে। এতিয়া মই ৰিলছ বনাই আছোঁ আৰু অকণমান সময় থাকি আকৌ ঘৰলৈ মানে বাইদেউ ঘৰলৈ যাব লাগিব। তাত বোলে বাইদেৱে পোলাও অকণমানকে বনাইছে, পোলাও অকণমান খাম আৰু তাৰপিছত আকৌ ঘৰলৈ উভতিব লাগিব। মানে সোনকালে খাই বৈ যাব লাগিব, যিহেতু মানে ইহঁতি স্কুটি লৈ আহিছিলে, বাহঁতৰ ঘৰলৈ যাওঁতে স্কুটিয়ে লৈ গ'ল যে, সেইকাৰণে আমিকেইটাও দিনৰ পোহৰে ঘৰলৈ উভতিম বুলি স্কুটিয়ে লৈ আহিলোঁ আৰু। কিন্তু মানে দুপৰীয়া সাঁজ খোৱাটো নহ'লে, ইহঁতৰ কাৰণে আয়োজন কৰা হৈছিলে। সেইকাৰণে যিহেতু আকৌ ৰাতিলৈ ৰখিবলগীয়া হ'ল, সেইকাৰণে পটাপট খাই মেলি অকণমান আকৌ ঘৰলৈ উভতিব লাগিব সোনকালে। স্কুটিত নহ'লে দেহানুৱে বেছি ৰাতি হৈ গ'লে ঠাণ্ডা পাব যে। আৰু আজি ভিডিঅ'টোও বহুত বেছি দীঘলীয়া হৈ গ'ল, ইমানতে সামৰোঁ। ভাত খাম আৰু তাৰপিছত আকৌ ঘৰলৈ যাবগৈ লাগিব সোনকালে। যদি মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰাৰ লগতে নতুনকৈ যিসকলে আহিছে চেনেলটোলৈ, যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে এই ভিডিঅ'টি একেবাৰে শেষলৈকে চালে সকলোকে বহুত বেছি ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই। সকলোৱে ভিডিঅ'বিলাকত মৰম দি যাব আৰু আগৰ ভিডিঅ'বিলাকত ইমান বেছি মৰম দিয়াৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আকৌ এবাৰ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।